নমস্কাৰ সমগ্ৰ অসমবাসীলৈ মই সুৰঞ্জনাই নমস্কাৰ জনাইছোঁ অষ্ট্ৰেলিয়া মেলবৰ্ণৰ পৰা। আমি ইয়াত অহা প্ৰায় 3 বছৰেই হ'ব হ'ল। 3 বছৰত এতিয়ালৈকে আমি ঘৰলৈ যাব পৰা নাই। ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু তাৰ মাজতে ক'ভিড ওলালে। ক'ভিডৰ কাৰণে বৰ্তমান ইয়াত পৰিস্থিতি ভালেই বাৰু এতিয়া, তথাপিতো লকডাউনটো চলিয়ে থাকে মাজে মাজে। আমি কেইবাটাও লকডাউন পাৰ কৰিবলগীয়া হৈছে আৰু অসমত বৰ্তমান লকডাউন চলিয়ে আছে। ক'ভিডত সকলো মানুহৰ বিভিন্ন ধৰণৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি বহুত আপোনজনকো হেৰুৱাইছোঁ আৰু কি কৰিব উপায় নাই। এতিয়া পৰিস্থিতি যিহেতু কিবা এটা হৈছে, সেইটোতো আমিতো পাৰ কৰি যাবই লাগিব। আপোনালোকক মই মোৰ ব্লগলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব। মই সৰু সৰু কিছুমান টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম, বিশেষ সৰু সৰু কিছুমান টপিক, আৰু যিবোৰ আপোনালোকে ভাল পাব বুলি মই আশা কৰিছোঁ। অকল ঘৰুৱা বা তেনেকুৱাই নহয়, চব ধৰণৰ মোৰ ভাল লগা, আপোনালোকৰ কি ভাল লাগে আপোনালোকে মোক জনাব। সকলো ধৰণৰ বস্তু মই দেখাবলৈ পালে মই খুব ভাল পাম। আহকচোন, আজি মই আপোনালোকক লৈ যাম এখন আমি চিটিলৈ আহিছিলোঁ। আজি আচলতে চিটিলৈ আহিছিলোঁ কিবা এটা কামত। চিটিলৈ আহোঁতে মই সৰু দোকান এখন দেখিলোঁ। দোকানখন দেখি ভাবিলোঁ এখন কি দোকান হ'ব পাৰে, আৰু সেইখনৰ ভিতৰত আছে আপোনাৰ কিছুমান কেণ্ডি। সেইখন হ'ল কেণ্ডি ষ্ট'ৰ, মানে মৰ্টনৰ দোকান। মৰ্টনৰ দোকাননো কেনেকুৱা হ'ব পাৰে, কিমান ডাঙৰ হ'ব পাৰে, তাত কেনেকুৱা ধৰণৰ বস্তু থাকিব পাৰে, কেনেকুৱা ধৰণৰ মৰ্টন থাকিব পাৰে। আৰু সেইখন মৰ্টন দোকান আপোনাৰ চাউদাৰ্ণ ক্ৰছ বুলি এখন জেগাত আছে। চাউদাৰ্ণ ক্ৰছ চিটি, মেইন চিটিত আছে চাউদাৰ্ণ ক্ৰছ আৰু মেলবৰ্ণৰ। তাত আপোনাৰ কেণ্ডি ষ্ট'ৰখনৰ নাম হ'ল চুগাৰ ষ্টেচন। আহকচোন আমি চাওঁ কেনেকুৱা লাগে চুগাৰ ষ্টেচনখনৰ বিষয়ে জানি পেলাই। নমস্কাৰ, আপোনালোক থাকিব, লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, আপোনালোকক মই চাউদাৰ্ণ ক্ৰছ ষ্টেচনত আছোঁ এতিয়া। মই চাউদাৰ্ণ ক্ৰছ ষ্টেচনটো ইয়াৰ চিটিৰ মেইন ষ্টেচন হয় ফ্লিণ্ডাৰ্ছৰ পিছত, আৰু তাত মই আছোঁ আপোনাৰ চুগাৰ ষ্টেচন বুলি এখন কেণ্ডি ষ্ট'ৰত। কেণ্ডি ষ্ট'ৰৰ ফ্ৰণ্টত ৰৈ আছোঁ। আপোনালোকে চাব পাৰে এখন চুগাৰ ষ্টেচন। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ কেণ্ডি পায়, বিভিন্ন ধৰণৰ, মানে বহুত তেওঁলোকে নিজে বনায় কেণ্ডিবোৰ চব, আৰু ইয়াত আপোনাৰ এখন ষ্ট'ৰত বহুত ফেমাছ হয় ইয়াৰ। আহকচোন আমি ভিতৰত গৈ পেলাই চাওঁ। এইখন আপোনাৰ কেণ্ডি ষ্টেচন, চুগাৰ ষ্টেচন। চুগাৰ ষ্টেচনত ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ মই এতিয়া ভিতৰলৈ গৈ আছোঁ। বিভিন্ন ধৰণৰ কেণ্ডি পাম। এইখিনি আপোনাৰ নৰ্মেল কেণ্ডি, যিবোৰ আমি চব দোকানতে পাওঁ। এয়া মোৰ ছোৱালী ৰখি আছে, কিবা কিনিছে তাহাঁতি। এয়া চাওক, কিমান ধুনীয়া ধুনীয়া কেণ্ডি আছে। এইবিলাক চব আপোনাৰ ৰিয়েল ফ্ৰুটছৰ পৰা বনোৱা হয়। ইয়াত আছিলে ষ্ট্ৰবেৰী, তাৰপিছত ব্লুবেৰী, এইবোৰ চব আপোনাৰ ৰিয়েল ফ্ৰুটছ হয়। দে আৰ অল মেড ফ্ৰম ৰিয়েল ফ্ৰুটছ। সেয়া আপোনাৰ তাৰপিছত ইয়াত আপোনাৰ আইচক্ৰীম আছে, যিবোৰ আপোনাৰ আইচক্ৰীমবোৰ চব আপোনাৰ ৰিয়েল হয়। ইয়াত আপোনাৰ ফ্ৰুটছৰ পৰা বনাইছে, চকলেট, ফ্ৰুটছ, এইবিলাক আপোনাৰ ৰিয়েল চকলেট, মানে কোনো মিক্স নাথাকিব, আৰ্টিফিচিয়েল ফ্লেভাৰ বা আৰ্টিফিচিয়েল কালাৰ। এইবোৰ চাওক, আপোনাৰ বিভিন্ন আছে, বহুত আছে, আৰু এইবিলাক আপোনাৰ কেজিত বিক্ৰী হয়। চব আপোনাৰ কেজিত বিক্ৰী হয়। কেজিত আপোনাৰ লাইক What is the price of these ones? So it's $2.95 per 100 grams or $29.50. Okay, so এইবিলাক আপোনাৰ $2.95 for 100 grams, মানে $2.95 আমাৰ ইণ্ডিয়ান হেৰিত আপোনাৰ 100 গ্ৰামছত প্ৰায় $200 হ'ব, 200 টকা হ'ব। এয়া চাওক,
ইমান ধুনীয়া, ইমান এট্ৰেক্টিভ, চ' এট্ৰেক্টিভ। এইটো আপোনাৰ কাউণ্টাৰ, ইয়াত আপোনাৰ QR কোড থাকে, মানে যি নাহে তেওঁলোকে বনাবলগীয়া হয়, তেওঁলোকে মানে এণ্ট্ৰি কৰিবলগীয়া হয়। এইবিলাক চুগাৰ কেণ্ডি। এইখনত অকল আপুনি চুইটছে পাব, অনলি চুইটছ, অনলি কেণ্ডিজ। চ' দিছ চুগাৰ ষ্টেচন, সেইকাৰণে অকল মিঠা বস্তুৱে পায় ইয়াত। চাওক আপোনালোকে। আৰু এইবিলাক আপোনাৰ ললিজ, দে আৰ ৰিয়েলি য়ামি, আৰু বহুত ধুনীয়া হয়, বহুত ভাল হয় খাবলৈ। 8-9 sparkling. এইবিলাক আপোনাৰ ৰিয়েল ফ্ৰুটছৰ পৰা বনায়, সেইবোৰ গামিজ বুলি কয়। ইয়াত আপোনাৰ একদম মানে ৰিয়েল, মানে যিটো আপোনাৰ ষ্ট্ৰবেৰী ফ্লেভাৰ, কিৱি ফ্লেভাৰ, এইবিলাক চব আপোনাৰ ৰিয়েল ফ্লেভাৰ্ছ থাকে। আৰু কি দেখাওঁ আপোনালোকক, বাছ ইমানেই। অঁ, কেৰামেল ড্ৰপছ, লুক এট দিছ ওৱান, ৱাও, বিৰাট ধুনীয়া। এইবোৰ কটন কেণ্ডিজ, চ' গুড। This is so interesting. See, this is a chocolate with rose. Thank you so much. You too. Bye bye. এতিয়া আপোনালোকক দেখাম কেইটামান চকলেট চুগাৰ ষ্টেচনৰ পৰা অনা। এইটো আছিলে বিগ ডিপাৰ, এইটো ষ্ট্ৰবেৰী জেলি নিচিনা আছে ভিতৰত, আৰু ললিপপ আছে, যিটো মোৰ ছোৱালী অলৰেডি খুলি পেলাই খালে, আপোনালোকক দেখা আগতে। আৰু এইটো আপোনাৰ মিল্ক চকলেট, এইটো আপোনাৰ নেচাৰেল, এইটো পিয়'ৰ ফ্ৰুট জুচেদি বনায়, কমলা, তাৰপিছত ষ্ট্ৰবেৰী, কিৱি, পাইনএপল, বহুত থাকে আৰু দিয়ে তেওঁলোকে। আৰু এইটো হ'ল আপোনাৰ অৰেঞ্জ চকলেট, এইটো আজিলৈকে আমি খাই পোৱা নাই, আজি এতিয়া খুলিমহে, আহকচোন চাওঁ। আৰু এইটো এটা চকলেট এটা আছে, ইয়াৰ বাকীখিনি অলৰেডি গ'ল, এইটো খালি আপোনালোকক দেখাবৰ কাৰণে থ'ব পাৰিলোঁ। আহকচোন চাওঁ। এইটো এতিয়া আমি এইটো অৰেঞ্জ চকলেটটো খুলিছোঁ। ৱাও, এইটো চাওকচোন, অৰেঞ্জ চকলেটটো ইমান ধুনীয়া লাগিছে দেখিবলৈ, ভিতৰত চাগে কিমান ধুনীয়া হ'ব নাজানো। আহি গৈছে এইফালৰ পৰা মানুহ আমাৰ খাবৰ কাৰণে। আৰু এইটো পেকেটৰ কেইটামান দিয়ে দেখা দিছোঁ। মোৰ ছোৱালী আহি পেলাই একদম ৰেডি হৈ গৈছে, মই চাই দিয়া নাই। এইটো চাওক, ইমান ধুনীয়া ধুনীয়া গ্ৰেপি। বাৰু এইটো কাটি পেলাই আপোনালোকক এটা দেখাবলৈ পাৰিলে ভাল আছিলে। বাৰু এইবিলাক এটা নৰ্মেল চকলেট। বাৰু এতিয়া এইটো ভাঙি পেলাই এনেকুৱা চকলেট ভিতৰত থাকে, বাহিৰত আপোনাৰ অৰেঞ্জ ফ্লেভাৰ দিয়া চকলেট আছে। আৰু এইকেইটা চাওক আপোনাৰ নেচাৰেল জেলি, ভিতৰত ফ্ৰুট জুচেদি জেলি বনাইছে, জিলেটিন মিক্স কৰে তাহাঁতি। সেয়া ষ্ট্ৰবেৰী, এইটো আপোনাৰ এইটো কি হয়, গ্ৰেপছ, এনিথিং। বাৰু, আৰু এই চকলেটটো আপোনাৰ এটা ইণ্টাৰেষ্টিং ষ্টৰি আছে। আমি যেতিয়া বাছত আহি আছিলোঁ, বাছত আহি থাকোঁতে আপোনাৰ মোৰ ছোৱালীয়ে বাছ ড্ৰাইভাৰজনক মানে আমি উঠোঁতে আৰু নামোতে আমি থেংক ইউ কওঁ, আৰু তাই গৈ পেলাই ধুনীয়াকৈ মাতি লাগে যে হেল্ল' হাউ আৰ ইউ বুলি সুধিলে, তেওঁ ইমান ভাল পালে, তেওঁ তাইক চকলেট কেইটামান দিলে। চ' তাৰে এইটো বাকী দিলে, মই আপোনালোকক দেখাওঁ এইটো কেনেকুৱা। এইটো চাওক, আৰু এইটো আপোনাৰ ভাঙিলে ভিতৰত, ৱাও কি ধুনীয়া, আৰু খাবলৈ বোলে বিৰাটেই ধুনীয়া, মই খোৱা নাই, তাই খাই ভাল পাইছে কাৰণে। বাৰু থেংক ইউ ছ' মাছ। চ' আজি আপোনালোকৰ কেণ্ডি ষ্ট'ৰখনৰ চুগাৰ ষ্টেচনখনৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক জনালে মই খুবেই সুখী হ'ম। আৰু মোৰ ব্লগটো আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু নতুন ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহিম। থেংক ইউ, বাই। চব ভালকৈ থাকিব, সকলো ভালকৈ থাকিব, আকৌ লগ পাম।